যোৱাকালি অফিচিয়েলি এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ আণ্ডাৰত আহি যায়। এতিয়াৰ পৰা এয়াৰ ইণ্ডিয়াৰ মালিক হ'ব টাটা গ্ৰুপ। কিন্তু আপোনালোক বহুতে নাজানে এয়াৰ ইণ্ডিয়াৰ প্ৰথম অৱস্থাত যেতিয়া এয়াৰ ইণ্ডিয়াৰ জন্ম হৈছিলে আৰু এয়াৰ ইণ্ডিয়াৰ জন্মদাতা আছিলে টাটা গ্ৰুপ। টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াক জন্ম দিছিলে। টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জে.আৰ.ডি. টাটা। জে.আৰ.ডি. টাটাই এয়াৰ ইণ্ডিয়াক জন্ম দিছিলে। পিছত এয়াৰ ইণ্ডিয়া চৰকাৰৰ হাতত গুচি যায়। এতিয়া আকৌ এয়াৰ ইণ্ডিয়া পুৰণা মালিকৰ হাতলৈ আহি গ'ল। আজি আপোনালোকক এয়াৰ ইণ্ডিয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম, মানে এয়াৰ ইণ্ডিয়াৰ হিষ্ট্ৰী, কেনেকৈ এয়াৰ ইণ্ডিয়াৰ জন্ম হৈছিলে আৰু কেনেকৈ এয়াৰ ইণ্ডিয়া ভাৰত চৰকাৰৰ অধীনত গুচি যায়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এপ্ৰিল 1932 চন, এইটোৱে তাৰিখ আছিল যেতিয়া এয়াৰ ইণ্ডিয়া জন্ম হৈছিল। সেই সময়ৰ ভাৰতৰ উদ্যোগপতি জে.আৰ.ডি. টাটাই এয়াৰ ইণ্ডিয়া স্থাপন কৰিছিল। কিন্তু তেতিয়া এয়াৰ ইণ্ডিয়াৰ নাম এয়াৰ ইণ্ডিয়া নাছিলে। তেতিয়া নাম আছিল টাটা এয়াৰলাইন্স। প্ৰথম অৱস্থাত টাটা এয়াৰলাইন্স নাম আছিলে এয়াৰ ইণ্ডিয়াৰ। জে.আৰ.ডি. টাটাই 1919 চনত প্ৰথম উৰাজাহাজ উৰুৱাইছিল। ইয়াৰ পিছত জে.আৰ.ডি. টাটাই পাইলটৰ লাইচেন্স লয় আৰু ব্যৱসায়িকভাৱে 15 অক্টোবৰত উৰাজাহাজ চলোৱা আৰম্ভ কৰি দিয়ে। মানে এইটো এটা 15 অক্টোবৰত উৰাজাহাজৰ ব্যৱসায় আৰম্ভ কৰি দিয়ে, মানে ট্ৰান্সপৰ্ট। প্ৰথমতে নিজে উৰুৱাইছিল, এইটো চখ আছিলে, উৰাজাহাজ উৰাই ভাল পাইছিলে। তাৰপিছত সেইটো ব্যৱসায় বনাই লয় উৰাজাহাজৰ। ছিংগল ইঞ্জিন হেভিলেণ্ড ক্ৰছনেট উৰাজাহাজখনেৰে আহমেদাবাদ হৈ কৰাচীৰ পৰা মুম্বাইলৈ উৰা মাৰিছিলে প্ৰথম ব্যৱসায়িকভাৱে। এই জাহাজখনত কোনো যাত্ৰী নাছিলে। প্ৰথম অৱস্থাত কোনো যাত্ৰী নাছিলে এই জাহাজখনত। এই জাহাজখন আছিলে 25 কেজি চিঠি, মানে ডাক। তেতিয়াৰ পৰাই নিয়মিতভাৱে ডাক অনা নিয়া কৰিছিলে জে.আৰ.ডি. টাটাই উৰাজাহাজেৰে। এয়াই প্ৰথম আছিল ব্যৱসায়িক উৰাজাহাজৰ ব্যৱসায়। সেই সময়ৰ ব্ৰিটিছ চৰকাৰে টাটা এয়াৰলাইন্সক কোনো আৰ্থিক সহযোগ কৰা নাছিলে, মানে জে.আৰ.ডি. টাটাক কোনো আৰ্থিক সহযোগ দিয়া নাছিলে। কিন্তু প্ৰতিখন চিঠিৰ বাবদ 4 অনাকৈ দিছিলে। প্ৰথম অৱস্থাত টাটা এয়াৰলাইনৰ অফিচ আছিলে মুম্বাইত, এটা মাটিৰ ঘৰ, আৰু ওচৰত এখন ফিল্ড আছিলে, পথাৰ। সেইখন ৰানৱে হিচাপে ব্যৱহাৰ কৰিছিল। জে.আৰ.ডি. টাটাই 2খন উৰাজাহাজেৰে সেই কোম্পানীটো বনাইছিলে, টাটা এয়াৰলাইন, আৰু 2 লাখ টকা তাত ইনভেষ্ট কৰিছিলে তেতিয়া সময়ত। সেই কোম্পানীটোত 2জন পাইলট আৰু 3জন মেকানিক ৰাখিছিল। বাৰিষা যেতিয়া সেই পথাৰখনত পানী হয়, তেতিয়া টাটা এয়াৰলাইন শ্বিফ্ট কৰি দিছিলে পুনেলৈকে। পুনেৰ পৰা মানে জাহাজবিলাক উৰুৱাইছিল, কাৰণ তাততো পানী হৈ গৈছিলে ৰানৱেটোত। 1933 চনত টাটা এয়াৰলাইনে প্ৰথম যাত্ৰীবাহী জাহাজ উৰুৱাইছিল। 155 জন যাত্ৰী আৰু 11 টন ডাক লৈ উৰা মাৰিছিল। সেই বছৰটোত সৰ্বমুঠ 11,60,000 মাইল যাত্ৰা কৰিছিল টাটা এয়াৰলাইনে। আৰু জে.আৰ.ডি. টাটাকে ধৰি আৰু 2জন ব্ৰিটিছ পাইলট উৰাজাহাজত পাইলট হিচাপে ৰাখিছিল। 30 জুলাই 1940 চনত টাটা এয়াৰলাইন পাব্লিক লিমিটেডলৈ ৰূপান্তৰিত কৰা হয়। এতিয়া এটা পাব্লিক লিমিটেড হৈ যায় আৰু নামটো সলনি, তেতিয়া টাটা এয়াৰলাইন নামটো সলনি কৰি এয়াৰ ইণ্ডিয়া লিমিটেড কৰি দিয়ে। প্ৰথম যিটো টাটা এয়াৰলাইন্স আছিলে সেইটো সলনি কৰি এয়াৰ ইণ্ডিয়া লিমিটেড কৰি দিয়ে। ভাৰত স্বাধীন হোৱাৰ পিছত 1947 চনত ভাৰত চৰকাৰে এয়াৰ ইণ্ডিয়া লিমিটেডত 50% শ্বেয়াৰ লৈ লয়। আৰু কিছু বছৰ যোৱাৰ পিছত ভাৰত চৰকাৰে সম্পূৰ্ণ কোম্পানীটো নিজৰ হাতত লৈ আহে। মানে তেতিয়া জে.আৰ.ডি. টাটাৰ তেনেকৈ চলাব পৰা অৱস্থা হোৱা নাছিলে, এয়াৰলাইনটো অলপ চলাত অসুবিধা হৈছিলে। সেয়েহে কোম্পানীটো ভাৰত চৰকাৰৰ হাতত গতাই দিয়ে আৰু ভাৰত চৰকাৰে সম্পূৰ্ণ এয়াৰ ইণ্ডিয়া লিমিটেড যিটো কোম্পানী সেইটো নিজৰ হাতত লৈ আহে। অৱশেষত এতিয়া আকৌ যিটো গ্ৰুপে এয়াৰ ইণ্ডিয়া বনাইছিল, এতিয়া সেইটো গ্ৰুপৰ হাততে এয়াৰ ইণ্ডিয়া আহি গ'ল। যেতিয়া এয়াৰ ইণ্ডিয়া লোকচান হ'ব ধৰিলে, যেতিয়া বহু বছৰ লোকচান হ'ব ধৰিলে, তেতিয়া এয়াৰ ইণ্ডিয়াক বিক্ৰী কৰা চিন্তা কৰিলে চৰকাৰে। তেনেকৈ কোনো ডাঙৰ কোম্পানীয়ে ইয়াত ইচ্ছুক নাছিল এই লোকচান হৈ থকা কোম্পানীটো কিনিবলৈ, কাৰণ বহু হাজাৰ কোটি টকা লোকচান হৈ আছিলে। কোনো কোম্পানীয়ে হাত দিয়া নাছিলে যে এইটো এয়াৰ ইণ্ডিয়া কিনিব। যেতিয়া এই প্ৰজেক্টটো ৰতন টাটাৰ ওচৰলৈ আহিলে, যেতিয়া ৰতন টাটাক কথাটো ক'লে, মানে টাটা গ্ৰুপক কথাটো ক'লে এইটো ভাৰত চৰকাৰে বিক্ৰী কৰিব বিচাৰে, তেতিয়া টাটা গ্ৰুপে লগে লগে এইটো একচেপ্ট কৰি ল'লে। কাৰণ এই কোম্পানীটো এটা সময়ত টাটা গ্ৰুপৰে আছিলে। ৰতন টাটাৰ পিতৃৰ এটা সপোন আছিলে আৰু সেই সপোনটো বাস্তৱ ৰূপ দিছিলে জে.আৰ.ডি. টাটাই।
কিন্তু সেই সপোনটো ধৰি ৰাখিব নোৱাৰিলে কিবা কাৰণত, এতিয়া JRT টাটাৰ সপোনটো আকৌ ৰতন টাটাই পূৰণ কৰিব, মানে টাটা গ্ৰুপে পূৰণ কৰিব, এইটো চলাই গৈ পেলাই।